Hello, welcome back to my channel once again সকলোকে আজি যেহেতু চাব পাৰি আছে বৰখুনৰ বতৰ আৰু এতিয়া মই বৰখুনৰ বতৰত ছাতি এটা লৈ মই মোৰ খুৰীহঁতৰ ঘৰলৈ গৈ আছো আৰু খুৰীহঁতৰ ঘৰত থকা চাৰিওফালটো মই দেখুৱাই দিছো আপোনালোকক চাই থাকিব মানে মোৰ খুৰীহঁতৰ ঘৰৰ চাৰিওফালটো দেখিবলৈ বহুত ধুনীয়া হয় কিবা মানে পাহাৰ নিচিনা লাগে দেখিবলৈ হেডুকে দেখুৱাই দিম বুলি ভাবিছো আৰু আপোনালোকক চাই থাকিব কেনেকুৱা লাগিছে আৰু জনাব পাছত মানে এনে সিনাৰীটো মানে চাই ভাল লাগে আৰু গ্ৰীন সিনাৰী আৰু গ্ৰীন ভিউ চাই থাকিব আপোনালোকে আৰু এতিয়া মই মোৰ খুৰী ঘৰলৈ আহি আছো খুৰী এতিয়া আছে নে নাই নাজানো কিন্তু মানে আছে বুলি ভাবিছো আৰু মানে থাকিলে থাকিব নাথাকিলে মানে গুচি আহিমগে আছে বা নাই নাজানো আৰু নে হুয়ে আছে নে ওই মানুহ নাই লিগাই লাগিছে বৰ্তমান নাই আহিব বোলে ক'ৰবাত গাঁৱত গৈছে Since my auntie is not there at home, so I decided to do some videos of the beautiful landscape of my auntie's house to show you. Please watch the beautiful landscape. জায়গাটো পুৰা পাহাৰ টাইপ নিচিনা আৰু ইয়াত চাওক কিবা ৰুই থৈ দিছে এনেকে চানচেটে মই ভিডিঅ' কেইটামান কৰি ল'লোঁ আৰু ফুলৰ ভিডিঅ' কেইটা পাহাৰ টাইপ এইটো গছটো ধুনীয়া লাগিছে কিন্তু এইটো কিবা খাই গৈছে ন এইটো এক্সমাছ ট্ৰি গছটো